নমস্কাৰ মই দীপজ্যোতি কুইক এছএমএছ ডিপচেণ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আজি আমি শিকিম কেনেকৈ ফেচবুক পেজ খুলিব পাৰি আপোনাৰ যদি এটা ফেচবুক একাউণ্ট আছে তেতিয়ালে ফ্ৰেণ্ডছ আপোনালোকে আপোনাৰ মোবাইলৰ জৰিয়তে এটা ধুনীয়াকৈ ফেচবুক পেজ খুলিব পাৰিব আপুনি যেনেকৈ ইউটিউবত ভিডিঅ' আপলোড কৰে ঠিক তেনেদৰে আপোনালোকে ফেচবুক পেজতো ভিডিঅ' আপলোড কৰি পইচা ইনকাম কৰিব পাৰিব কিন্তু ফ্ৰেণ্ডছ তাৰ আগতে আপোনালোকে ফেচবুক পেজৰ যেনেকৈ মনিটাইজেশ্যন পলিচি আছে এইখিনি কমপ্লিট কৰিব লাগিব আজি আমি মনিটাইজেশ্যন পলিচিৰ বিষয়ে নিশিকো আজি আমি প্ৰথমতে শিকিলাম কেনেকৈনো এটা ফেচবুক পেজ খুলিব পাৰি সবলক বন্ধুসকল আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়ালে এটা লাইক কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো প্ৰেছ কৰি অল কৰি দিব একেবাৰে নাপাহৰিব এতিয়া মই আহিলো মোৰ ফেচবুক একাউণ্টলৈ আৰু ওপৰত দেখা পাইছে আপোনালোকে থ্ৰী লাইন আছে আপোনালোকে ইয়াত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত ইয়াতে আছে পেজ আপোনালোকে ইয়াত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত চাওক ফ্ৰেণ্ডছ ওপৰত আছে আকৌ ক্ৰিয়েট আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে যেটো নামত ফেচবুক পেজ খুলিম বুলি ভাবিছে সেই নামটো ইয়াতে দি দিব মই ইয়াতে ইউটিউবত থকা নামটো দি এটা ফেচবুক পেজ খুলিম সো ধুনীয়াকৈ মই ইয়াতে নামটো দি দিম এতিয়া ফ্ৰেণ্ডছ আপোনালোকে ইয়াতে নেক্সট আছে নেক্সট কৰি দিব তাৰ পিছত ফ্ৰেণ্ডছ ইয়াতে আপোনালোকে তিনিটাকৈ কেটেগৰি দিব লাগিব আপোনালোকৰ চেনেলটো অনুসৰি আপোনালোকে কেটেগৰিটো সিলেক্ট কৰিব মই ইয়াতে ধুনীয়াকৈ সিলেক্ট কৰি লম So guys এনেকৈ আপোনালোকে তিনিটাকৈ কেটেগৰি সিলেক্ট কৰিব যদি আপোনালোকে কিবা ব্লগ ভিডিঅ বনায় তেতিয়ালে আপোনালোকৰ তাতে যদি পাৰ্সোনাল ব্লগটো ৰিকমেন্ড কৰে তেতিয়ালে ফ্ৰেণ্ডছ আপোনালোকে এড কৰি দিব লগতে যদি আপোনালোকে কিবা ৰেচিপি ভিডিঅ বনায় তেতিয়ালে হেটো এড কৰি দিব তাৰ পিছত ফ্ৰেণ্ডছ ইয়াতে আছে ক্ৰিয়েট আপোনালোকে ইয়াত ক্লিক কৰি দিব তাৰ পিছত ফ্ৰেণ্ডছ যদি আপোনাৰ কিবা ৱেবসাইট আছে তেতিয়ালে আপোনালোকে ইয়াতে ৱেবসাইট দিব পাৰে তাৰ পিছত আপোনালোকৰ এড্ৰেছটো দিব পাৰে তাৰ পিছত আপোনাৰ সিটি আৰু আপোনাৰ পিন কোডটো ইয়াতে দিব পাৰে যদি দিয়ে দিব পাৰে যদি নিদিয়ে তেতিয়ালে ফ্ৰেণ্ডছ আপোনালোকে ইয়াতে নেক্সট আছে আপোনালোকে ইয়াতে নেক্সট কৰি দিব এতিয়া ফ্ৰেণ্ডছ আমি ইয়াতে লোগো আৰু বেনাৰ লগাব লাগিব তাৰ কাৰণে ফ্ৰেণ্ডছ আপোনালোকে কেমেৰাত ক্লিক কৰি দিব সো ফ্ৰেণ্ডছ কেমেৰাত ক্লিক কৰাৰ পিছত ইয়াতে কোনো ধৰণৰ কাম কৰা নাই সো ইয়াতে নেক্সট আছে আমি নেক্সট কৰি চাও আগত কি হয় দেখা যাও সো ফ্ৰেণ্ডছ ইয়াতে আমাৰ ফেচবুক পেজটো হৈ গৈছে এতিয়া ফ্ৰেণ্ডছ ইয়াতে আছে ডান আপোনালোকে ডানত ক্লিক কৰি দিব ডানত ক্লিক কৰাৰ পিছত সব ফ্ৰেণ্ডছ আমাৰ ধুনীয়াকৈ ফেচবুক পেজটো খুল খাই গল এয়া সব ফ্ৰেণ্ডছ দেখা পাইছে এতিয়া ফ্ৰেণ্ডছ আপোনালোকে ইয়াতে WhatsApp নাম্বাৰটো এড কৰিব পাৰে কিন্তু মই ইয়াতে WhatsApp নাম্বাৰটো এড নকৰো যদি WhatsApp নাম্বাৰটো এড কৰো তেতিয়ালে আমাৰ বহুত দীঘল হৈ যাব সো তাৰ কাৰণে ফ্ৰেণ্ডছ আমি ইয়াতে বেক কৰি দিলো বেক কৰাৰ পিছত সব ফ্ৰেণ্ডছ ইয়াতে আছে নেক্সট আপোনালোকে নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ ইয়াতে আপোনালোকে এটা এড ইমেজ আছে আপোনালোকে ইয়াতে আপোনালোকে ফটো আৰু লোগো লগাব লাগিব তাৰ কাৰণে ফ্ৰেণ্ডছ ইয়াত আছে এড আপোনালোকে এডত ক্লিক কৰিলে এতিয়া আপোনালোকে ইয়াতে এখন ফটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব সো গাইস মই ইয়াতে এখন ফটো সিলেক্ট কৰি ললো ইয়াতে ডান কৰি দিলো সো ফ্ৰেণ্ডছ আমাৰ ধুনীয়াকৈ ফটোখন এড হৈ যাব এতিয়া তাৰ পিছত ইয়াত আছে লোগো আপোনালোকে ইয়াত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত আপোনালোকৰ লোগোটো এড কৰি দিব ইয়াতে ডান কৰি দিব সো ফ্ৰেণ্ডছ ধুনীয়াকৈ আহিছে Yes, friends, আমাৰ ধুনীয়াকৈ ফটো আৰু লোগো এড হৈ গল দেখা পাইছে ফ্ৰেণ্ডছ এতিয়া আপোনালোকে ইয়াতে সেভ আছে আপোনালোকে সেভত ক্লিক কৰি দিব সেভত ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে নেক্সট কৰিব তাৰ পিছত ইয়াতে আছে ইনভাইট ফ্ৰেণ্ড আপোনালোকে ইয়াত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত আপোনাৰ যিমান বিলাক ফ্ৰেণ্ডছ আছে ফেচবুকৰ গোটেইবিলাক ফ্ৰেণ্ডছক আপোনালোকে সিলেক্ট অল কৰি পিনে ধুনীয়াকৈ ইনভাইট কৰিব পাৰিব মই ইয়াতে ধুনীয়াকৈ ইনভাইট কৰি দিছো সো এনেকৈ আপোনালোকে ইনভাইট কৰি দিব তেতিয়া ফ্ৰেণ্ডছ আপোনালোকৰ ফলোৱাৰ্ছ বিলাক বাঢ়ি যাব তাৰ পিছত ফ্ৰেণ্ডছ ইয়াতে আপোনালোকে জয়েন গ্ৰুপছ আছে এইবিলাক আপোনালোকে ইগু কৰিব নালাগে ইয়াতে আপোনালোকে WhatsAppৰ লগত কানেক্ট কৰিব পাৰিব এতিয়া ফ্ৰেণ্ডছ আপোনালোকে ইয়াতে ইগু কৰিব নালাগে ডাইৰেক্ট আপুনি বেক কৰি দিব বেক কৰাৰ পিছত আপোনালোকে আকৌ পেজত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত সব ফ্ৰেণ্ডছ আমাৰ ধুনীয়াকৈ এটা পেজ খুল খাই গল আৰু ইয়াতে আপোনালোকে ক্লিক কৰিলে ক্লিক কৰাৰ পিছত দেখা পাইছে ফ্ৰেণ্ডছ আমি যেনেকৈ ফটো আৰু লোগো লৈছিলো গোটেইবিলাক ইয়াতে শো কৰিছে আৰু ইয়াতে আমি কিছুমান কাম কৰিব লাগিব মই আপোনালোকক দেখাই দিছো ইয়াতে যেনেকৈ এডিট পেজ আছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে আছে পেজ ইনফো আপোনালোকে ইয়াত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত ইয়াতে ফ্ৰেণ্ডছ আপোনালোকে লোগো এড কৰিব পাৰে আৰু ৱেবসাইটত আপোনালোকে নিজৰ ইউটিউব চেনেলৰ লিংকটো দি দিব পাৰে তাৰপিছত আপোনালোকে ইয়াতে ডেসক্ৰিপচনত দেখিব পাৰে আপোনাৰ বিষয়ে তাৰপিছত ফ্ৰেণ্ডছ ইয়াতে আপোনালোকে কন্টাক্ট নাম্বাৰ আৰু ইমেইল এই গোটেইখিনি আপোনালোকে দিব পাৰে আৰু ইয়াতে আপোনালোকে এড বাটনত ক্লিক কৰি ধুনীয়াকৈ আপোনালোকে বুক নাও হওক বা ষ্টাৰ্ট অৰ্ডাৰ কল নাও এনেকৈ ফলো বাটন এনেকৈ আপোনালোকে বাটন এড কৰিব পাৰিব কিন্তু ইয়াতে ফ্ৰেণ্ডছ এড নহয় দেখা পাইছে ফ্ৰেণ্ডছ ইয়াতে যদি ক্ৰিয়েট কৰি দিও ইয়াতে ৰং বুলি দেখা আছে এইটো আপোনালোকে এড কৰিব কাৰণে ডাইৰেক্ট ক্ৰম ব্ৰাউজাৰ যাব লাগিব ক্ৰম ব্ৰাউজাৰত গলেহে আপোনালোকে ধুনীয়াকৈ ফলো বাটন বা যিকোনো ধৰণৰ বাটন বিলাক ইউজ কৰিব পাৰিব যদি ফ্ৰেণ্ডছ আপোনালোকে নোৱাৰে কৰিব তেতিয়ালে মোক এটা কমেন্ট কৰি দিবা মই আপোনালোকক ধুনীয়াকৈ দেখা দিম
সো গাইস তাৰপিছত ফ্ৰেন্ডছ ইয়াতে আছে লোকেশ্যন আপোনালোকে নিজৰ এড্ৰেছত লোকেশ্যনটো দিব পাৰে আৰু আপোনালোকে যদি কিবা বিজনেছৰ কাৰণে খুলিছে তেতিয়ালে ফ্ৰেন্ডছ আপোনালোকে এইবিলাক কাম কৰিব পাৰে সো এইখিনি আছিল আমাৰ মেইন কামখিনি এতিয়া ফ্ৰেন্ডছ আপোনালোকে বেক কৰি দিলে বেক কৰাৰ পিছত ইয়াতে চাওক আপোনালোকে যদি ভিউত ক্লিক কৰে তেতিয়ালে এনেকুৱা ধৰণৰ দেখাব আপোনালোকৰ পেজটো ইয়াতে মই গুটেখিনি কৰা নাই বাকিখিনি মই যদি দেখাব যাও তেতিয়ালে বহুত দীঘল হৈ যাব সো সেই কাৰণে ফ্ৰেন্ডছ আপোনালোকক মই থুলমুলকৈ কৈ দিলো আপোনালোকে এতিয়া মই দেখুৱাই দিয়া ধৰণে ধুনীয়াকৈ পেজটো এডিট কৰি বনাই ল'ব সো গাইস এটো আছিল আমাৰ ভিডিওটো